ইমান দেৰি হ'ল ফোনটো এতিয়ালৈকে পোৱাহি নাই। আমি ভাত পানী খাই আজৰি হ'লোঁ। উঠনি ফোন কৰোঁতে ক'লে গৈছোঁ মা, কিন্তু গৈছোঁ শব্দটোৱেতো ইমান দেৰি ঘৰ পাবহি লাগিছিলে। কি যে কৰে নহয় ল'ৰাটোৱে, কি ভাবি থাকে মই ক'ব নোৱাৰোঁ দেই। এই ল'ৰাবোৰ যেতিয়া লগ পায় ঘৰ দুৱাৰ মা দেউতা চব পাহৰি থাকে। কি কৰি কেনেকৈ মই তাক ভাল কৰিম, মই যদি খং কৰোঁ গালি দিওঁ সি মোতকৈ বেছিহে খং কৰে। এনেকুৱা হৈছে, মই খঙেৰে কথা ক'লে সি ভালেই নাপায়, নাজানো কি কাৰণে। তাক মই বেলেগ এটা উপায়েৰে ভাল কৰিব পাৰোঁ নেকি কি জানি, তাকে চিন্তা কৰিছোঁ। তাক মই খং নকৰি কথাবিলাক মৰমেৰে বুজাব লাগিব যেন পাইছোঁ, তেতিয়াহে সি যদি বুজি পায়। আকৌ ফোন এটাকে কৰোঁ, সি যেতিয়ালৈকে নাহে মোৰ দেখোন শুবলৈ মন নাযায়, টোপনি নাহে। মই কেনেকৈ শুম বাৰু, ল'ৰাটো যেতিয়ালৈকে ঘৰলৈ নাহে। মই ফোন এটা কৰি চাওঁ কি বুলি কয়। হেল্ল' হেল্ল' মা, কি হ'ল মা? অঁ শুনটো, তই বাৰু ঘৰলৈ নাহ নেকি? তোক যে ফোন কৰিছিলোঁ তেতিয়া তই গৈছোঁ বুলি কৈছিলি নহয়, ইমান দেৰি তই পাবহি লাগিছিলে। ক'ত আছ, কি কৰিছ, তই কোন কোন আছ কচোন? অ' মা, আপুনি কেলৈ ইমান চিন্তা কৰিছে? গৈছোঁ নহয়, পামগৈ এতিয়া। বেছি দূৰত নাই নহয়, মই ওচৰতে আছোঁ আমি দুটামান। যাম নহয়, আপুনি শুই থাকক। অঁ শুনটো, তই বুজি নাপাওঁ কেলৈ? তই যেতিয়ালৈকে নাহ মই তেতিয়ালৈকে নুশুওঁ। আৰু অতি সোনকালে ঘৰলৈ আহিবলৈ কৈছোঁ, ঘৰলৈ আহ। এনেকৈ কেইবাটাও গোট খাই ৰাতি য'তে ত'তে থকাটো ভাল কথা নহয়। অঁ মা, গৈছোঁ। আপুনি আৰু অকল ফোন কৰি থাকিব, যেতিয়া তেতিয়া ফোন কৰি নাথাকিবচোন মা। এই ল'ৰাটো কেলেনো এনেকুৱা হ'ল মই ভাবিয়ে নাপাওঁ, কি কাৰণে হ'ল? তাক বাৰু বেছি মৰম কৰি ডাঙৰ কৰিলোঁ নি? তাক সৰুৰ পৰা যদি মাৰ ধৰ কৰিলোঁহেঁতেন, অকণমান খং কৰিলোঁহেঁতেন, গালি পাৰিলোঁহেঁতেন, তেতিয়া সি এনেকুৱা নহ'লহেঁতেন কিজানি। আৰু মই মৰমেৰে কথা কৈ হয়তো সি এতিয়া মই খং কৰিলে সি মোক বেয়া পায়, সেইকাৰণে সিও খং বেছিহে উঠে। মই তাক খং কৰিবলৈ এৰিব লাগিব, আকৌ মৰমেৰে কথা কৈ মই বুজাব লাগিব। আৰু গাঁৱৰ মানুহবোৰে দেখোন কয় এইটো বয়সত এনেকুৱা হয়েই, আকৌ ভাল হ'ব। কিন্তু ভাল হ'লেতো ভালেই, যদি ভাল নহয় এনেকৈ থাকে কি কৰিম বাৰু? কি কৰোঁ, কি যে হ'ব? আৰু দুগুণে বেছিকৈ চিন্তাতহে পৰিছে, কাৰণ পল আজিকালি সদায় যাবলৈ ধৰিছে আৰু বহুত দূৰলৈ বুলি যায়, কিন্তু সি মিছাকৈ কয় ঘৰৰ ওচৰতে আছোঁ বুলি। আৰু তাৰ লগৰ ল'ৰাবিলাকে যেতিয়াই তেতিয়াই ফোন কৰি তাক লগ ধৰি থাকে, কাৰণ তাৰ বাইকখনৰ কাৰণে তাক লগ ধৰি থাকে। সি গমেই নাপালে যে তাৰ বাইকখন সিহঁতি চলাই বাইকখনৰ গতি কি হ'ব। হঠাতে পলৰ মাকলৈ ফোন এটা আহিল, আৰু কোনে ফোনটো কৰিছে, কি কাৰণে কৰিছে আপোনালোকে শুনকচোন। ফোনটোৱে ফোন কৰিছে দেখোন, কি কাৰণে কৰিছে? সিটো কোনোদিনেই আগবাঢ়ি নিজে ফোন নকৰে, মইহে কৰোঁ। কি কাৰণে কৰিলে, কি কাৰণে কৰিছে? ৰিচিভ কৰোঁচোন। হেল্ল' মা। ফোনটো কি হ'ল, কেলৈ ফোন কৰিলি? ঘৰলৈ এতিয়ালৈকে অহা নাই যে, কি কাৰণে ফোন কৰিলি কচোন ক? অ' মা, হেৰি হ'ল নহয় মা, দেউতা ঘৰত আছে নে কি বাৰু? কেলে, কি হ'ল, হেৰি হ'ল নকওঁ কেলে? দেউতা ঘৰত আছে, শুই আছে, কি কাৰণে কচোন? অ' মা, দেউতাক নক'ব দেই মা। হেৰি, বাইকখন যে মোৰ লগৰ ল'ৰা এটাই নিছিলে, মই আপোনাক মিছা কথা কৈ আছিলোঁ। মই সেইকাৰণে ৰখি আছিলোঁ মা। বাইকখন মোৰ পৰা লৈ সি এফালে ফুৰিবলৈ গৈছিলে, আৰু সি বাইকখন আনি নোপোৱাৰ কাৰণে মই যোৱাই নাছিলোঁ ঘৰলৈ, আপুনি যে ইমান মাতি থকাৰ কাৰণে। গম পাইছেনে মা? কিমান দূৰলৈ গ'ল? তাৰমানে সি এতিয়াও পোৱাহিয়ে নাই, তই দিয় কেলে তেনেকৈ বাইকখন? তোক কওঁ নহয়, বাইক যাকে তাকে এৰি নিদিবি। তোৰ হাততো লাইচেঞ্চ নাই, তই এনেকৈ বাইকখন এৰি নিদিবি বুলি কৈছিলোঁ নাই? তই আৰু মোৰতো খালি আৰু আমাৰ দেই, তই কেলে বুজি নাপাওঁ কচোন? এতিয়া কিমান সময়ত পাবহি সি? বাইক ল'ব নালাগে বুলি ক'লোঁ, নুশুনিলি, বহুত নাটক কৰিলি তই মোৰ লগত। তই কেলে বুজি নাপালি? এতিয়া সি ক'ত বা আছেগৈ, কিবা কৰিছে কচোন? তই খবৰ লৈছিলি নে? সি ফোন কৰিছিলে নেকি? ক'ৰ ল'ৰা সেইটো? অ' মা, ক'ৰবাত আছে মানে, সি ফোন কৰিছিলে মা। সি ফোন কৰিছিলে মানে তাৰ এক্সিডেণ্ট হ'ল মা। মই এতিয়া কি কৰোঁ মা? তাৰো লাইচেঞ্চ নাই, মোৰো লাইচেঞ্চ নাই মা। কি? তোক ক'লে তই বুজি নাপালি, তই এতিয়া কি কৰিবি? মই এতিয়া কি কৰোঁ তই কচোন? ল'ৰাটোৱে বেছিকৈ দুখ পাইছে নেকি? কি হ'ল, ক'ত, কোন জেগাত কচোন ক? বেছি দুখ পোৱা নাই মা, কিন্তু বাইকখন অকণমান ভাগিলে মা। সি মোৰ বাইকখন চলাই চাওঁ বুলি কৈছিলে কাৰণে মই দিলোঁ। দেউতাক এতিয়া নক'ব দেই মা। হে ভগৱান, ল'ৰাটোৱে যে বেছি দুখ নাপালে, ৰক্ষা। তাতকৈ যদি বেছি দুখ পালেহেঁতেন। আজিকালি কিমান ডাঙৰ ডাঙৰ ঘটনা হৈ আছে, কিমান ডাঙৰ ডাঙৰ এক্সিডেণ্ট হৈ আছে। তহঁতি মোবাইল দেখোন চাই থাক, নেদেখ নেকি সেইবোৰ? তহঁতক ক'লেও নুশুন যে তোক ইমান কওঁ বাইকখন উলিয়াই নিনিবি, সদায় বাইক লৈ নাযাবি, আৰু যাকে তাকে এৰি নিদিবি বুলি তোক কৈছিলোঁ নাই? তই কেলে বুজি নাপাওঁ? তই এতিয়া গম পালি নহয়। আৰু বাইকখন কি ভাল কৰিবলৈ এটকা দুটকা পইচাই হ'ব নেকি? তই ভাবচোন, ইমান দাম দি বাইকখন কিনি দিছে দেউতাই, ইনষ্টলমেণ্ট আজিও শেষ কৰিব পৰা নাই মাৰি। কিন্তু তই একো বুজি নাপাওঁ। তই কেলে বুজি নাপাওঁ? তই কেলে আমাক ইমান চিন্তাত পেলাইছ? তই অকণ বুজিবলৈ চেষ্টা কৰ এতিয়াও। তই
তই ভাল হ'বলৈ চেষ্টা কৰ শুনটো তই আৰু সোনকালে ঘৰলৈ আহ এতিয়া বাইকখন এতিয়া কেনেকৈ আনিবি তই কচোন ভাগিলে যদি ল'ৰাটোৱে কি বুলি কৈছে সি অকলে গৈছিলে নে আৰু লগত গৈছিলে সি অকলে যোৱা নাই আৰু এটা লগত গৈছিলে আৰু বাইকখন ভাগিলে সিহঁতি কৈছে এতিয়া বাইকখন আমি চলাবই নোৱাৰোঁ কেনেকৈ নিওঁ তই কিবা এটা উপায় কৰি লৈ যাহি বুলি কৈছে মোক মই এতিয়া কি কৰোঁ মা তই এতিয়া কেনেকৈ আনিবিগৈ তই কচোন তই কি উপায়েৰে তই বাইকখন আনিবিগৈ সিহঁতিতো বেলেগ কিবা এটা চিন্তা কৰিব পাৰে দুটাকৈ ল'ৰা গৈছে যদি দুখ পোৱা নাই সিহঁতি বাইকখন ভাগিলে বুলি তোক আকৌ মাতি বাইকখন আনিবলৈ কৈছে তই তোক ইমান কওঁ তই লগৰ ল'ৰাৰ কাৰণে তই মৰি যাৱ তই লগৰ ল'ৰাক তই এনেকৈ বাইক এৰি নিদিবি তই কেতিয়াও কথা ক'লে নুশুনিবি হা তই এতিয়া ঘৰলৈ আহ তাৰপাছত কি কৰিম সিহঁতক মানে তাতে বাইকখন ক'ৰবাত থ'বলৈ ক বাপেকক মই এতিয়া কেনেকৈ ক'ম বাপেকৰ চিন্তা আৰু দুগুণে বঢ়ালে এই ল'ৰাটো কি হ'ব কেনেকৈ বুজাম মই কি কৰিম কি কৰিলে ই ভাল হ'ব কি কৰিম হে ভগৱান মা মই আহি পালোহি কিন্তু তই কিহত আহিলি খোজকাঢ়ি আহিলি নেকি নহয় মা লগৰ এটাই থৈ গ'লহি দেউতা টোপনি গৈ আছেনে মা অঁ দেউতাই টোপনি গৈ আছে বৰ জোৰে কথা নকবি সাৰ পাব লাগিলে আকৌ গোটেই নিশাটো টোপনি যাব নোৱাৰিব এইবোৰ কথাই চিন্তাত আৱৰি ধৰিব খং উঠিব তই এতিয়া ভৰি হাতকেইটা ধুগৈ আৰু তোক বহুত কথা ক'বলগীয়া আছে কি কথা মা কি কথা ক'বলগীয়া আছে মই ভৰি হাত ধুম বাৰু কওকচোন এতিয়াই কওক অ' মা মোৰ ভুল হ'ল মা মই এতিয়াহে ভাবি পাইছোঁ মই সঁচাকৈ লগৰ ল'ৰাকেইটাক বাইক এৰি দিব নালাগিছিল মা আপোনালোকে ঠিকেই কয় কিন্তু মই আপোনালোকৰ কথা বুজিবলৈ চেষ্টাই নকৰোঁ মা কি ক'ম কি কৰিম এনেকুৱা লাগিছে মোৰ এতিয়া বাইকখন কেনেকৈ আনিম মা দেউতাই খং কৰিব নি মা বাইকখনটো ভাল নকৰিলে আনিব নোৱাৰিম তাতে ভাল কৰিব লাগিব অ' মা কি হ'ব এতিয়া মানে পইচাৰ খেল চব পইচাৰ খেল গম পাইছনে এতিয়া বাইকখন বেয়া হোৱাৰ লগে লগে তই তাত ভাল কৰিব লাগিব ভাল কৰিলেহে ঘৰলৈ আনিব পাৰিবি আৰু ভাল কৰিবলৈ কি কৰিব লাগিব জাননে পইচা লাগিব টকা লাগিব ইমানখন টকা ক'ত পাম কিমান বা কি বেয়া হ'ল কি হ'ল ঠিক নাই দেউতাই পটককৈ ক'ৰ পৰা টকা এখিনি তোক আনি দিয়ে কচোন তই যে একেবাৰে বুজি নাপালি শুনটো তই যেতিয়াই তেতিয়াই পইচা পাতি বিচাৰি নিয়ই তোক 2 টকামান খৰচৰ কাৰণে দিওঁ বাৰু আৰু লাগে বাৰু সেইটো আমি বুজি পাওঁ যে এটা ল'ৰাক হাত খৰচৰ কাৰণে পইচা লাগে কিন্তু এনেকৈ যদি বাইকখন বেয়া হয় বাইকখনৰ কাৰণে যদি বাৰে বাৰে যদি পইচা দি থাকিবলগীয়া হয় তই চাচোন কি হ'ব বাৰু তই আগতেও এবাৰ তই বেয়া কৰিছিলি তই নিজে পেলাই বেয়া কৰি কিমান টকা গ'ল 10-20 হাজাৰ টকা বাইকখনৰ লগত গ'ল তোৰ ভৱিষ্যতৰ কাৰণে কিবা এটা দেউতাই গোটাওঁ কিবা এটা সম্পত্তি কৰোঁ বুলি ভাবে ঘৰ দুৱাৰকেইটা ঠিক কৰোঁ বুলি ভাবে তই যদি এনেকুৱা কৰি থাক তোৰ ভৱিষ্যতটো তই কি কৰিবি আজিৰ দিনত দেখোন চাকৰি বাকৰি বোলা বস্তুটো পটককৈ পাবলৈ নাই চাকৰি পাবলৈ তই পঢ়াটো কি কৰিলি তই পঢ়াটোতো ভালকৈ নপঢ়িলি হা কি কৰিবি কচোন কি কৰি খাবি ক তই এনেকৈ হ'লে নহ'ব শুনটো তই আমি কথা ক'লে তই বেয়া পাৱ কিন্তু তই বুজিবলৈ চেষ্টা নকৰ তই বুজিবলৈ চেষ্টা কৰ অকণমান ভাল হ তই ঘৰৰ ভিতৰত থাক ঘৰত কিছু কথা শিকিবলৈ চেষ্টা কৰ মা দেউতাৰ কথাবোৰ শুনিবি নুশুনাকৈ নাথাকিবি মা দেউতাৰ কথা নুশুনিলে একো বুজি নাপাবি গম পাইছনে শুনটো তই এনেকুৱা হ'লে তই একেবাৰে ধ্বংস হ'বি এতিয়াও তোৰ বুজিবলৈ বাকী আছে তই আৰম্ভ হৈছে তোৰ জীৱনটো তই কি কৰিবি কচোন গোটেই জীৱন তই এনেকৈ পাৰ কৰাই দিম বুলি ভাবিছ নেকি হা আজি বাইক লোৱা 2 বছৰ হ'ল এই 2 বছৰ দিন তই তেনেকৈয়ে থাকিলি এতিয়া তই বুজি পাবলৈ চেষ্টা কৰ তই ঘূৰি আহ তই ভাল হ ঘূৰি আহ মানে তই বুজি পাইছ নহয় এনেকৈ নাথাকিবি এনেকৈ আগবাঢ়ি নাযাবি ঘূৰি আহ ভাল দিনলৈ ঘূৰি আহ তই ভাল হ'বলৈ চেষ্টা কৰ আৰু তোক মই বুজাব নাজানো গম পাইছনে তই নিজে বুজ অকণমান ভাবি চাবি অ' মা মই বুজি পাইছোঁ মা আৰু নক'ব মোৰ মানে একদম মগজটোৱে কামত দিয়া নাই মা সিহঁতিকেইটাই মোক একদম জোৰ জবজ খুজিলে মই নিদিওঁ বুলি কৈছিলোঁ বেছি দূৰ নাযাওঁ এতিয়া আহিমগৈ এনেকৈ ক'লে অলপহে চলাম বোলে এনেকৈ ক'লে গৈ যে ইমান দূৰ যাব বুলি মই কি জানো গুচি গ'লগৈ কিমান দূৰত গৈ পিনে এতিয়া মোক গাড়ীখন ফচাই দিলেগৈ সিহঁতিকেইটাই চালা কুত্তাহেঁত মোক যেতিয়াই তেতিয়াই কামোৰ সেইকেইটা ইমানেই কামোৰ মানে মোক যেতিয়াই তেতিয়াই কামোৰ দি থাকে গম পাইছেনে মা মই মানে কি ক'ম আৰু যেতিয়া তেতিয়া ফোন কৰিব মাতিব নগ'লেও বেয়া পায় সিহঁতি মানে পইচা পাতি ধান্দা লগাই মানে পইচা পাতি গোটাই মেলি মানে পাৰ্টি খানা খাবলৈ বিচাৰিব এতিয়া মই মানে একদম মানে মই বহুত বেয়া হৈ গ'লোঁ মা মই বহুত বেয়া হৈ গ'লোঁ মই এই 2টা বছৰত মই বহুত লোকচান কৰিলোঁ মা সেইটো কাৰণে তোক ইমান মানা কৰোঁ তই ক'লে একেবাৰে নুশুন আমাৰ কথা একেবাৰে নুশুন মা দেউতাৰ কথা যে কিবা এটা শুনিব লাগে বুজিব লাগে সেইটো কথা নুশুন তই অকল লগৰকেইটাৰ কাৰণে তই মৰি যাৱ লগৰকেইটাই আজি তোক কি কৰিলে তোক বাইকখনৰ কথা সিহঁতি চিন্তা কৰি সিহঁতি ভাল কৰি দিব নেকি কচোন তই সিহঁতি টকা দিবনে নিদিয়ে তই উলিয়াব পাৰিবি নাই সিহঁতৰ পৰা টকা পুলিচ যদি এতিয়া তালৈ গৈছে পুলিচে কাক মাতিব তোৰ দেউতাকহে মাতিব গাড়ীখনতো তোৰ দেউতাৰ নামতহে আছে তই কি ভাবিছ সেইফালে পুলিচেও লগাই এইখিনিমান টকা কিমান কি কৰিব কিজানি গাড়ীখন এৰিয়ে নিদিব লাইচেঞ্চ নাইকিয়াকৈ চলাই ফুৰিছে কি হ'ব গাঁৱৰ মানুহেতো আমাক নানা ৰকমে কথা ক'লেই আমিতো শুনো নুশুনাকৈ নাথাকোঁ আমিতো তোক নিজৰ ইচ্ছামতে আমি দিয়া নাছিলোঁ তই যিবোৰ ভেঁকুৰ ভাওনা কৰিলি তোৰ ভেঁকুৰ ভাওনাৰ কাৰণে মই জীয়াই থকাত মোৰ মানে সাহস নাইকিয়া হ'ল কি হ'ব কি নহ'ব মোৰ বেমাৰে মানে আৱৰি ধৰিবলৈ ধৰিলে গম পাইছানে তই তোৰ কাৰণে মই আজি শুনিবলৈ পাওঁ দেউতাই মোক এতিয়াও কয় তোমাৰ কাৰণে আনি দিলোঁ বাইকখন আনি এই অৱস্থা তই নকৰা কৰি থাকিবি ইফালৰ পৰা সিফালে যাবি
ঘৰত কাম বনটো নাই ছোৱালীকেইজনী বাই আহি থাকোঁতে মোক যিকোনো কামত সহায় কৰিছিলে আৰু কিবা এটা বেমাৰ আজাৰ হ'লে মোক সিহঁতি মাত খা দিয়ে মানে পানী টোপা হ'লেও দিয়ে মোক কামৰ পৰাও সহায় কৰি দিয়ে সোধ পোছ কৰে মা ভাল পাইছেনে নাই কি কথা কি বতা চব সোধে তই কিন্তু কোনোদিনে খবৰ নলওঁ নে মই বেমাৰ পৰিলে মোক খবৰ লওঁ দেউতা বেমাৰ পৰিলে তই খবৰ লওঁ তোৰতো খবৰ নাই তই খাবি আৰু ভাতকেইটা খালেও খালি নেখালেও নাই ওলাই গুচি গ'লিগৈ তেনেকুৱা হ'ব লাগে নেকি তই অকণমান ভাল হ'বলৈ চেষ্টা কৰ বুলি মই বাৰে বাৰে কৈছোঁ কিন্তু তই ভাল নহয় তই যদি ভাল হ'বলৈ হয় এতিয়াই ভাল হ নহ'লে তই আৰু এইটো পথত থাকিলে তই সদায় গোটেই জীৱন এনেকৈয়ে থাকিবি কিন্তু তোক আৰু বুজাব মই নোৱাৰোঁ আৰু মই বুজাব নাজানো তোক গম পাইছনে তোক মই কি বুলি ক'ম কচোন তোক ইমান মৰমেৰে কথা কওঁ কোনোদিনে তোক খং ৰাগ নকৰোঁ মাৰপিট নকৰিলোঁ সৰুৰ পৰা ডাঙৰ হ'লি তই সেইখিনি কথাটো বুজি পাব লাগে বুজিবলৈ চেষ্টা নকৰ কেলৈ তই কি কৰিবি কচোন মা ভাবিছিলোঁ তই পঢ়াই শুনাই তোক ভাল মানুহ কৰিম ভাল মানুহ হ'বি ভাল কিবা এটা কৰিবি নাম ৰাখিবি কিমান যে সপোন ৰচিছিলোঁ কিন্তু তই গোটেইবোৰ চুৰমাৰ কৰি দিলি সেইটো বাৰু নালাগে নাই কিন্তু এইবোৰ চব বাদ দে শুনটো তোৰ লগৰ ল'ৰাৰ লগত লগ খাই থকা ৰাতি ক'ৰবালৈ যোৱা ক'ৰবাত প্ৰগ্ৰেম বনোৱা কিবা কিবি পাৰ্টি সেইবোৰ চব বাদ দে তই পঢ়া শুনাৰ ফালৰ পৰা নাম ৰাখিবতো নোৱাৰিলি নালাগে তই এনেকৈ নাম ৰাখচোন ভাল মানুহ হচোন মানুহক সন্মান কৰ মানুহৰ লগত ভালকৈ মিলি থাক আৰু ঘৰখনৰ মানুহৰ প্ৰতি মৰম চেনেহ ইটোৱে সিটোৰ লগত সম্পৰ্কবিলাক বজাই ৰাখ গম পাইছনে আৰু মোবাইলটোৰ লগতো অকল মোবাইলটোৰ লগত লাগি নাথাকিবি তই শুনটো তই ভাল মানুহ হ আমিনো জীয়াই থাকিম কেইদিন সেই জীয়াই থকা দিনকেইটাত আমাৰ মুখৰ আগত তই অকণমান ভাল কিবা এটা দেখুৱালেহে আমি ভালদৰে চকু মুদিব পাৰিম যে ল'ৰাটো যে ভাল হৈ জীয়াই থাকিব বুলি আশা ৰাখিব পাৰিম তোক আমি একো বিচৰা নাই তোৰ পৰা আমি একো বিচৰা নাই শুনটো তোৰ পৰা মাত্ৰ বিচাৰিছোঁ তোৰ ভাল কাম তোৰ ভাল ব্যৱহাৰ পাতি গম পাইছনে শুনটো তই এই বেয়া বেয়া কাম কৰা কাণ্ডবোৰ আমাৰ চকুৰ আগত যদি তই থাক এনেকৈ কি হ'ব ভৱিষ্যতে আমি জীয়াই থকা দিনকেইটা আমি তোৰ চকুৰ আগত থকাটো থাকিমেই আমি মৰি যোৱাৰ পাছতো তহঁতৰ সংসাৰখন পাছত ভৱিষ্যত কি হ'ব তো সেইবোৰ কথাই মোক নিশা টোপনি নধৰা কৰিছে মোক তোৰ কথাই গম পাইছনে শুনটো তোক আৰু মই কিমান বুজাম তোক বুজাবলৈ মই নাজানো তই নিজে কি কৰ তই বুজি পালে পাবি নেপালে নাই মই আৰু বুজাবলৈ নাই আশা ৰাখিছোঁ তই ভাল হ'বি বুলি কিন্তু এতিয়া ভাল হোৱা বাট ওলাইছে গম পালি নহয় এতিয়া লগৰবোৰৰ লগত কি অৱস্থা হৈছে লগৰ লগত থাকিলে কি হয় এইটো সুবিধা পাওঁতে তোৰ লগৰবোৰৰ পৰা তই ভাত মেল তই একেবাৰে তোৰ লগৰখিনিক এৰি দিবলৈ কোৱা নাই তই কেতিয়াবা লগ কৰিবি তইতো মিলিজুলি থকাটোৱে মই বিচাৰোঁ গম পাইছনে শুনটো কিন্তু সদায় এনেকৈ জুম পাতি থকা সদায় আড্ডা মাৰি থকা কথা নহয় ঘৰত নে কাম বন নাই কাম বনটো নকৰেই কিন্তু ভাল কামবোৰতো কৰি থকা নাই তহঁতি অ'ত যাবি ত'ত যাবি কিবা খাবি এই বাইক স্পীড চলাবি ৰাস্তাত যোৱা মানুহে যেতিয়া যাওক বাইকখন স্পীড চলাবি চলোৱাৰ লগে লগে প্ৰত্যেকৰ মুখতে এটা এটা কথা আৰু আজিকালি কেনেকুৱা এক্সিডেণ্টবোৰ হৈছে দেখিছনে সেইবোৰৰ পৰা তহঁতি সাৱধান হ প্ৰতিটো কথাতে চিন্তা কৰিবি মগজটো খটাবি অকণমান অ' মা হ'ব বোলক ভৰি দিওঁগৈ মই বুজি পাইছোঁ মা একেদিনাখন ইমানকৈ আপুনি যদি বুজাবলৈ হয় মই একোৱে বুজি নাপাওঁ মা বোলক ভৰিকেইটা ধুই লওঁগৈ মোৰ একদম চিন্তাহে লাগি গৈছে মই সেই সিহঁতৰকেইটাৰ নিচিনা মোৰ লগৰ দুটামানৰ নিচিনা নাই কৰা নহয় মই কিবা সিহঁতি যে গোটেই ঘৰত একদম গড্ৰেজ ভাঙি কিবা কিবি ভাঙি মেলি একদম শেষ কৰি দিয়ে পইচা যদি নাপায় মই আপোনালোকক কোনোবা দিনাখন তেনেকুৱা কৈছোঁ নি পইচা দিলেও দিলে নিদিলেও নাই কেতিয়াবা খং কৰোঁ আৰু পইচা ইমান দুটকামান যদি খুজি থাকোঁতেও নিদিয়ে বাৰে বাৰে খুজি থাকিবলগীয়া হ'লে মানে মোক খং উঠি যায় তেতিয়া মই কেতিয়াবা তেনেকুৱা কৈছোঁ নি কওকচোন মই তেনেকুৱা নহয় সিহঁতৰ নিচিনাই মই ইমান অবুজন নহয় সিহঁতি একেবাৰে বুজি নাপায় মা মই বহুত বুজি পাওঁ সিহঁতক মই বুজাওঁহে মা বুজি পাব লাগিব বুজি নাপালে নহ'ব নহয় তেনেকুৱা যদি ঘৰখন ধ্বংস কৰিবলৈ হয় সেই গড্ৰেজটো ভাঙিলে কাৰ সম্পত্তি শেষ হ'ল নিজৰে সম্পত্তি শেষ হৈছে সেই যদি কিবা টিভিটোকে ভাঙিলে কাৰ শেষ হ'ল নিজৰ সম্পত্তি শেষ হ'ল আকৌ এটা যদি ল'বলৈ হ'লে কিমান পইচা লাগিব তই কচোন সেইটোৱে কথা পইচা পাতি মানুহে খুজিলে দম দিলে নাপায় মানুহৰ হাতত পইচা ইমান গছত লগা দি লাগি নাথাকে হয় নাই শুনটো আজি মোৰ বহুত মানে খং উঠিছে শুনটো তোক মই সদায় তোক ইমান ভালকৈ কৈ থাকোঁ তোক ইমান কওঁ তই বুজি নাপালি সেইকাৰণে মই আজি তোক বহুত কথা ক'লোঁ তই বুজি পালে পাবি নেপালে নাই মই ভালকৈ বুজাব নাজানো শুনটো তই বুজিবলৈ নিজে চেষ্টা কৰ শুনটো হ'ব এতিয়া ভৰি হাত ধুগৈ ব'ল আৰু তই ভাল হ'বলৈ চেষ্টা কৰ এনেকৈ নহ'ব এনেকৈ যদি থাকিবলৈ হয় তহঁতি এদিন ধ্বংস পথলৈ যাবি ধ্বংস মানে একেবাৰে ধ্বংস কোনোদিনে উঠাৰিব নোৱাৰিবি শুনটো মই ইমানতে কথা শেষ কৰিলোঁ আৰু কথা বেছি কৈ নাথাকোঁ বুজি পালে পাবি নেপালে আৰু বুজাবলৈ নোৱাৰোঁ আৰু দেই মোৰ মগজটো গৰম হৈ গৈছে ব'ল ভৰি হাত ধুবি আৰু ভাতকেইটা খাই শুই থাকিবি এতিয়া সেই বাইকখনৰ কথা মাথা মাৰি থাকিবলৈ মোৰ মন নাই আৰু কাইলৈ ৰাতিপুৱা যি কৰিম যি ভাবিম আৰু এতিয়া মই ভাত বাঢ়ি দিমগৈ তই ভৰি হাতকেইটা ধুগৈ যা মাই ঠিকেই কৈছে মাৰ কথাবোৰ যদি মই ইমান দিনে বুজিবলৈ চেষ্টা কৰিলোহেঁতেন মই এনেকুৱা কেতিয়াও নহ'লহেঁতেন সঁচাকৈ মই ধ্বংস পথলৈ গৈ আছোঁ নেকি মইতো ডাঙৰ হৈ আহিছোঁ এতিয়া মই বুজিব লাগে নুবুজা অবুজনটো হৈ গ'লে নহ'ব নহয় ইমান কথা কোৱাৰ পাছতো মই বুজি নাপালে কি হ'ব মই মানুহ নহয় নেকি মই মানুহ হ'ব লাগিব মানুহৰ নিচিনা কাম কৰিব লাগিব মই আজি ভালকৈ বুজি পাইছোঁ মই মা দেউতাহঁতৰ মনত আনন্দ দিব লাগিব সুখ দিব লাগিব
মই মা দেউতাহঁতক ভাল কাম কৰি দেখাব লাগিব, তেতিয়াহে মা দেউতাহঁতি অন্তৰত আঘাত পোৱাখিনি মুচ খাব। পঢ়া শুনাটোৰ ফালেতো মই আগবাঢ়িব নোৱাৰিলোৱেই, নিজৰ কাৰণে নিজে নিজৰ ভৰিত উঠা মাৰিলোঁ। অকল মায়ে কোৱা নিচিনাকৈ পঢ়িলে শুনিলেহে মানুহ নিচিনা হ'ব পাৰে নেকি? মই সেই ভাল মানুহটো হ'বলৈ চেষ্টা কৰিমেই, মই হ'বই লাগিব ভাল, মই ভাল হ'বই লাগিব। বাইদেউহঁতেও মোক ইমান মৰম কৰে, মা দেউতাক ইমান মৰম কৰে, মই যে বুজি নোপোৱা নিচিনা হৈ গৈছোঁ। মই কেলৈ এনেকুৱা হৈছোঁ? মই নিজৰ কাৰণে মই নিজৰ ভৰিত কথা মাৰিছোঁ কেলৈ? মই ভাল মানুহ হ'বই লাগিব, মই ভাল মানুহ হৈ মা দেউতাহঁতৰ মনত আনন্দ দিব লাগিব। মা দেউতাহে তেতিয়াহে সুখী হ'ব, তেতিয়াহে মা দেউতাৰ মনটো ভাল লাগিব। মই আজিৰ পৰা ভাল হোৱাৰ চেষ্টা কৰিবই লাগিব, কৰিব লাগিব। নিজৰ মনটোহে কথা মই বুজি পাইছোঁ। নিজৰ মনটোৱে য'লৈ যাওঁ বুলি কৈ যাবলৈ মন যায়, নাযাওঁ বুলি ক'লে যাবলৈ মন নাযায়। সেই কথাটো মই বাৰে বাৰে চেষ্টা কৰিবই লাগিব, চেষ্টা কৰিব লাগিব। মই ভাল মানুহ হ'বই লাগিব। এতিয়া যাওঁ, ভৰি হাতকেইটা ধুই লওঁগৈ আৰু ভাতকেইটা খাই শুওঁগৈ। কাইলৈ এবাৰ কি ৰূপ দেখুৱাই দেউতাই, ভয় লাগিছে মোৰ। দেউতাই যিয়ে নকওক মই একো মাত নেমাতোঁ, দেউতাই গালি দিবই, সেইটো খাটাং। মই যদি মুখে মুখে মাত মাতোঁ ঘৰখন অশান্তি হ'ব আৰু বহুত বেয়া পাব মা দেউতাই। মই আজিৰ পৰা মা দেউতাক মুখে মুখে উত্তৰ নেকাটোঁ, মই ভাল মানুহ হ'বই লাগিব। মই এতিয়া ভালকৈ বুজি পালোঁ, মা দেউতাক যদি মনত সুখ দিওঁ মই জীৱনটো সুখ পাম, গোটেই লাইফটো মই সুখী হ'ম। মই মোৰ মা দেউতাক সুখী কৰিবলৈ মই প্ৰস্তুত। সেইকাৰণে কৈছোঁ, তোৰ লাইফ যদি এনজয় কৰিবলৈ বিচাৰা তোমালোকে সকলোৱে ভাল হ'বলৈ চেষ্টা কৰা, যদিহে মোৰ নিচিনাকৈ এনেকুৱা কাণ্ডবোৰ কৰিছিলা। কিন্তু এই কাণ্ড কৰি থাকিলে আমাৰ জীৱনটো একেবাৰে অথলে যাব। আমি মানুহৰ জনম এবাৰহে পাইছোঁ, সেই মানুহৰ জনমটো আমি ভালকৈ পাৰ কৰাব লাগিব। আমি জীয়াই থকা দিনকেইটা আমি ভাল মানুহৰ দৰে ভাল কাম কৰিব লাগিব। আৰু মা দেউতাক যদি আমি সুখী কৰিব পাৰোঁ আমিও সুখী হ'ম, আমাক ভগৱানে সুখত ৰাখিব। আজিলৈ আহোঁ, বাই বাই।